रायजो राजाफ्रा बिटिसिआव सोलायनाय लुबैदों प्रमद बर'। रायजोआव कर'ना भाइरासनि गिख्रंथाव थासारिनि थाखाय बिटिसिनि बिसायख'थिया खुंफुंजायैनि उनाव बिटिसि ओनसोलाव रायजो राजाफ्रा गोबां सोलाय सोल' जानायखौ नुनो मोन्दों होननानै मिथिहोदों इउपिपिएल दोलोनि आफादगिरि प्रमद बर'आ। शुक्रबाराव क'क्राझार जिल्लानि 7 नं फकिराग्राम अपेन बिटिसि बियाबनि सिङाव थानाय सिंगिमारि गामियाव दावबायनानै ओनसोलनि थागिबि रायजो राजाफोरजों गुवारै सावरायज्लाय इउपिपिएल राजखान्थि दोलोनि आफादगिरि प्रमद बर'आ बे हाबाफारियावनो खौरांगिरिनि सिगाङाव बुङोदि 17 बोसोर बिटिसिनि खुंथाय गोहोआव थानाय बिपिएफ हान्जाखौ नागारनानै गोबां रायजो राजाफ्रा इउपिपिएल राजखान्थि दोलो आरो गुबुन गुबुन दोलोआव हाबफैबाय होननानै बुङो। खौरांगिरिनि सिगाङाव आफादगिरि प्रमद बर'आ बुंबावदि बिसायख'थिनिफ्राय मानसिनि जिउआ देरसिन, बेनिखायनो महामारिया कर'ना भाइरासनि समाव थासारिखौ नोजोर लाखिनानै बिसायख'थिखौ खुंनाया गाहाम होनना बुङो आरो बिनि थाखाय बिटिसिआव गभर्नर खुंथाया गाहामैनो सोलिबाय थादों होननानैबो बर'आ बुंबावो। হ'ব নোৱাৰে নিৰ্বাচন আজি নহয় কালি হ'ব। আজি মহামান্য গভৰ্ণৰে বিটিচিখন চাই আছে, দুজন বিষয়া ইয়াতে চাই আছে। মই তেখেতসকলক আহ্বান কৰিছোঁ এই বানপানীৰ সময়ত যিবিলাক ৰিলিফ দিব লাগে, ৰাইজে মানে বহুত হাৰাশাস্তি হৈছে, তেখেতসকলক ৰিলিফ দিয়াৰ কাৰণে সব সুবিধা দিয়াৰ কাৰণে কাম কৰিব লাগে। আৰু নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰক আহ্বান কৰিছোঁ যেতিয়াই তেখেতসকলৰ তাত ৰেকৰ্ড আহে বা ৰিপৰ্ট আহে কি আমি নিৰ্বাচন পাতিব পাৰোঁ, এইটো বেছি ডিলে নকৰাকৈ নিৰ্বাচনটো পাতিব লাগে। কাৰণ বিটিচিৰ 35 লাখ জনসাধাৰণে এতিয়া পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনটো অনাৰ কাৰণে অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগ তেখেতসকলে ছিষ্টেমত থাকি পেলাই নিজৰ কামটো কৰি যাব লাগে আৰু নিৰ্বাচনটো পাতিব লাগে। ময়ো বিচাৰিছোঁ, চবেই বিচাৰিছে, যদি যোৱা 17 বছৰত বিপিএফ আৰু হাগ্ৰামাৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে, এই যদি ৰাস্তা ঘাটৰ পৰা আদি কৰি স্কুল কলেজৰ পৰা আদি কৰি ৰাইজৰ যদি দুখীয়া সকলো শ্ৰেণীৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰিলেহেঁতেন, চবেই পুনৰ বিপিএফকে বিচাৰিলেহেঁতেন। কিন্তু আজি চাওক, গোটেই বিটিচি অঞ্চলৰ কোনো এটা জাতি জনগোষ্ঠী বিপিএফক লৈ পেলাই সন্তুষ্ট নহয়। হাজাৰ হাজাৰ বিপিএফৰ কৰ্মীবিলাক ওলাই আহি ইউপিপিএল আৰু বেলেগ দলত যোগদান কৰি আছে আৰু এইটোৱে প্ৰমাণ কৰিছে কি বিপিএফক আৰু পুনৰ শাসনত অহাটো কোনো বিচৰা নাই। আৰু সেইকাৰণে আমিও পৰিৱৰ্তনটো বিচাৰিছোঁ, কাৰণ 35 লাখ মানুহৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ পেলাই কাৰো খেলিবলৈ কাৰো অধিকাৰ নাই। যিখিনি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ টকা পইচা আহে, মানে ফাণ্ডবিলাক আহে, সেইটো প্ৰপাৰ ইউটিলাইজেশ্যন হ'ব লাগিব। আৰু সেইকাৰণে যদি পৰিৱৰ্তন নহয়, এই টকাবিলাক তেখেতসকলে সদায় আত্মসাৎ কৰিব। সেইকাৰণে পৰিৱৰ্তনটো আমিও বিচাৰিছোঁ। बे हाबाफारियावनो इउपिपिएलनि आफादगिरि प्रमद बर'आ बुंबावदि आसामनि दैबाना जेंनाया मोनसे माहारियारि गेदेर जेंना। बे जेंनाखौ मिरु सरकार आरो रायजो सरकारा गोख्रों होबथानायनि राहा खालामनांगौ होननानै दाबि खालामदों। বান আৰু গৰাখহনীয়া এইটো সমাধান কৰিব পৰা নাই। প্ৰত্যেক বছৰতে লাখ লাখ বিঘা মাটি নদীৰ বুকুলৈ গৈ আছে আৰু মানুহবিলাক ভূমিহীন হৈ গৈছে। দুখীয়া গৰীব যিবিলাক আমাৰ খেতিয়ক আছে, সেইসকলে মানে বহুত এটা হেল্পলেছ এটা চিটুৱেশ্যনত আছে। তো সেইকাৰণে মই অসম চৰকাৰ, ভাৰত চৰকাৰক পুনৰ আহ্বান কৰোঁ কি এই বানপানী আৰু গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু ইয়াত এটা দীৰ্ঘম্যাদী এটা আঁচনি তৈয়াৰ কৰি স্থায়ীভাৱে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ যিবিলাক আছে, ইয়াৰ যিটো গৰাখহনীয়া এইটো বন্ধ কৰিবলৈ মই চৰকাৰক আহ্বান কৰিছোঁ। নহয়, নিৰ্বাচনটো আগতে হ'ব লাগিছিল, তেতিয়া এটা ঝক আছিল যেতিয়া প্ৰথম ডিক্লাৰ হ'ল। কিন্তু এতিয়া লাহে লাহেতো চব দেখা যাব লাগিছে, অলপ পৰিৱৰ্তন হৈ আছে। কিন্তু এতিয়া ৰাইজে আশা কৰি আছে যিজন উপযুক্ত কেণ্ডিডেট তাকে ভোট দিব, যিজন উপযুক্ত তাকে দিব। সমষ্টি আৰু যিজন আছে, এতিয়া যিজনে লিড কৰি আছে, ধৰক ইয়াত প্ৰমোদ বড়ো, তাতে হাগ্ৰামা মহিলাৰী ছাৰ, এতিয়া তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিছে যে কোনে কিমান ভাল। তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিতো এতিয়া ইলেকশ্যন খেলি আছে বা চলি আছে, আলোচনা চলি আছে। হয়তো ইমান দিন কৰিছে, এতিয়া কংগ্ৰেছ দেখিলোঁ অসমত 15 বছৰ কৰিলে, তাৰপিছত ৰাইজে হঠাৎ পৰিৱৰ্তন কৰি দিলে। হয়তো বিটিচিটো তেনেকুৱা হ'বও পাৰে, মোৰ বিশ্বাস যে হ'ব পাৰে এইবাৰ এজন ভোটাৰ হিচাপে যে এইবাৰ হ'ব পাৰে যে বিটিচিটো 15 বছৰ যিহেতু গ'ল, 17 বছৰে এতিয়া হয়তো ৰাইজে পৰিৱৰ্তন যে সকলো জাতিৰ ৰাইজে, খালি এটা জাতিয়ে নহয় যে আপোনালোকৰ বড়োবিলাকে চাইছে মুছলমানবিলাকে চোৱা নাই, তেনেকুৱা নহয়। সকলো ৰাইজে এই পৰিৱৰ্তন এটা ঢেউ কৰিছে। কাৰণ হাগ্ৰামা মহিলাৰী ছাৰক আমি বেয়া নাপাওঁ, কিন্তু তেওঁৰ যিগুলো কৰ্মী, সেই কৰ্মীবিলাকে আমাৰ ৰাইজক কিন্তু মানে বিতৃষ্ণা কৰি দিছে। হাগ্ৰামাক আমি বেয়া নিদিওঁ, তেওঁ এজন ভাল মানুহ। আজি প্ৰমোদ বড়ো আহিছে, তেওঁৰ আমি একেবাৰে আজি 15 বছৰ 20 বছৰ আগৰ পৰা তেওঁৰ ভাষণ শুনি আছোঁ, তেওঁৰ ভাল। কিন্তু কথা হৈছে যিবিলাক কৰ্মী থাকে, সেই কৰ্মীবিলাক যদি নিজৰ খাপত যদি দমন কৰিব নোৱাৰে, তেনেহ'লে কোনো চৰকাৰে
ইমান দিন টিকিব নোৱাৰে তেওঁ হাগ্ৰামা ছাৰে টিকিছে এতিয়া হয়তো কোনোবাই আহিব হাগ্ৰামাই আহিব ভোটাৰ হিচাপে আপোনালোকে ভোট দিবৰ কাৰণে সাজু আমি ভোট দিম ভোট আমি 100% দিম এইটো আমাৰ কথা আছে আৰু বিশেষ কৰি আমি ইয়াতে জানো আমি মুছলমান মানুহ যিখনি মুছলমান গ্ৰাম মুছলমানবিলাকে সদায় ভয় কৰে যে আমাক এই যে NRC কিবা কৰে গতিকে আমি ভোটখিনি দিম গতিকে মুছলমানে চাব আপুনি প্ৰত্যেকখন গ্ৰামত 95% মুছলমান গ্ৰামত ভোট পৰি আছে ভোট কাটিং হয় ভোট কাটিং হয় 95%। থেংক ইউ ছাৰ থেংক ইউ এতিয়া যেটো ৰাইজে সম্পূৰ্ণ কোনো জনগোষ্ঠী বা কোনো জাতি নহয় গোটেই BTC জনগোষ্ঠী পৰিৱৰ্তন বিচাৰিছে গতিকে পৰিৱৰ্তনৰ ভিতৰত দুটাহে দল আছে EPP আৰু BPF গতিকে পৰিৱৰ্তন হ'লেতো অল্টাৰনেটিভ EPP আহিব গতিকে ৰাইজে EPPকে মানে সমৰ্থন কৰা বুলি মানে কথা চলি আছে আৰু আশা কৰা আছে হয়তো EPPয়ে আগন্তুক নিৰ্বাচনত চৰকাৰ গঠন কৰাৰ পৰা আপোনালোকে ভোট দিবৰ কাৰণে সাজু আছে আজি মানে আগন্তুক নিৰ্বাচনত EPPয়ে চৰকাৰ গঠন কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস থেংক ইউ